নমস্কাৰ বন্ধু বান্ধৱ, মই মানে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চাওঁ এইফালে আহা, চাম মেহেন্দি চাওঁ কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। ধুনীয়া লাগিছে। কোনে লগাই দিলে? বমাই। এইফালে মই কণমানিজনী মেহেন্দি লগাই দিলোঁ। মই ওলাই গৈ আহিলোঁ। গোপিনীসকল পানী তুলি গীতৰ মুখ পালেহি আৰু এইফালে আইতাকে শৰাই দিলে। এইফালে কইনা এইফালে নামতীয়ে আইতাকক পূৰা নাম জুই ধৰি আছে আৰু লাগে পইচা বুলি পূৰা একদম নাচিছে। আৰু এইফালে বৰমাকে ছোৱালী নিছে গা ধুৱাবলৈ। বৰমাকে মাহঁতে বনাইছে। এইফালে ছোৱালীয়ে গা ধুৱাই কাপোৰ পিন্ধাইছে বৰমাকে। এইফালে নিয়ম কৰি আছে, যিবিলাক নিয়ম আছে গা ধুৱাই কৰি। এইফালে ভনীয়েকে ইয়াত নিয়ম কৰিছে, যিগৰাকীয়ে তুলনি ধৰে সেইগৰাকীতো কিবা নিয়ম আছে বোলে কৰিব লাগে, সেয়া কৰি আছে। পানী অকণ পালে দে অকণ নিজৰ তাত সোনকালে বিয়া হবি। নিজলৈও গাবি, তেতিয়া নিজৰ সোনকালে বিয়া হবি। মা এইফালে খুৰাকে দালি নিবৰ কাৰণে আহিছিলে আৰু এয়া নিছে। এয়া মাকে কইনা ল'বলৈ আহিছে। এই মালাডাল দেখিছেনে বাৰু? আমাৰ গোপিনীহঁতে এডাল বৰ ধুনীয়া মালা বনাইছে, যিডাল মালা সকলোকে এবাৰ পিন্ধাইছে। হানি দে ৰঙা আকৌ হানি দে। বাবুলা এনেকুৱা দিব পাৰিছে কাহানি বা দিম দিয়া তেতিয়াহ'লে। এইফালে আমাৰ কইনা মেকআপ কৰি দিলে আমাৰ মৰম লগা ভণ্টিজনী। এইজনী খুব ধুনীয়াকৈ কৰে, লগতে মেহেন্দিও লগায়। এইফালে মামীয়েক, এইফালে আমি দুজনী ফটোকে মাৰিলোঁ বিয়া বুলি। সকলো আমি আইতাকৰ লগত একপি ফটো মাৰিলোঁ। আজিলৈ বাই বাই।